অকলে এনে বহিছোঁ অকলে। পিছে তুমি এতিয়া কি কৰিম বুলি ভাবিছা? কিনো কৰিম এতিয়া, মা দেউতাৰ মতে হেনো মই গুৱাহাটীত ডাক্তৰ পঢ়িব লাগে। ভালেইচোন। ইমান ভাল ৰিজাল্ট কৰি যদিও দেউতাৰ হালৰ মুঠিত ধৰিব লগা হয়, তেনেহ'লে ইমান পঢ়াৰ মূল্য কি হ'ল? কি কৰোঁ কি নকৰোঁ এইবোৰ ভাবি যোৱা ৰাতি মোৰ টোপনি অহা নাছিল। মোক এৰি যোৱাৰ ইচ্ছা নাই। এনেও মই খেতিয়কৰ ল'ৰাৰ লগত বিয়া দিম। কিনো কৰিম আৰু যোৱাকালি মই মণ্ডলৰ সৈতে কথা পাতিলোঁ, কিন্তু দামটোহে কম হ'ব যেন পাওঁ। এতিয়া দামত লাগি থাকিলে নহ'ব। দেউতা তোমালোকে এইবোৰ কি কৰিছা? মোৰ কাৰণে তোমালোকে কি মাটি বাৰী বিক্ৰী কৰিবা নেকি? চাহ পাই, এই সমাজত যদি শিক্ষা দীক্ষা নাথাকে তেনেহ'লে এই সমাজখনে আমাক মানুহ বুলি গণ্যই নকৰে। আৰু শুন, তোৰ ওপৰত এজনী ভনীৰ দায়িত্বও আছে। সেইকাৰণে তই উচ্চ শিক্ষাৰ বাবে গুৱাহাটীলৈ যাবই লাগিব। মা দেউতা তোমালোকে যি ভাল দেখা তাকে কৰা। আজি দেখোন অকলে ক'লে আহি পোৱা নাই নেকি? এই পাগলী মুখত যি আহে তাকে হ'ব। হ'ব দে, আমাৰ সকলোবোৰ জনা আছে। নাইও, সি অহাৰ কথা আছে, এতিয়ালৈকে চাচোন আহিয়ে পোৱা নাই। কথাগুৰি ক'ৰবাত দে মই যাওঁ দে, ঘৰত বহুত কাম আছে। বহুত সময় লৈছিলে ন? পিছে কোৱাচোন কিয় মাতিছিলা? মানে মই কাইলৈ গুৱাহাটীলৈ যাম চাগে। কাইলৈ যাবাই নেকি? কাইলৈ মই যাম। পঢ়িবলৈ গুৱাহাটীলৈ যাবলৈ ওলাইছোঁ ঠিকেই, কিন্তু গুৱাহাটীলৈ গৈ জানো মই মা দেউতাৰ সপোন পূৰণ কৰিব পাৰিম? পাৰিম জানো মই তোমাৰ সপোনৰ চিৰদিনৰ ৰাজকুমাৰ হৈ থাকিবলৈ? এতিয়া মই যাওঁ, কাইলৈৰ কাৰণে মোৰ কাপোৰ কানিও বান্ধিব আছে। ঠিক আছে ব'লা তেনেহ'লে। ঐ শুনাচোন, গৈ পাই কিন্তু ফোন কৰিবলৈ নাপাহৰিবা। ভালদৰে পঢ়া শুনা কৰিবি, পইচা পাতি চিন্তা অলপমানো নকৰিবি। যা শুন, ভালদৰে থাকিবি, খোৱা বোৱা ভালকৈ কৰিবি। দা তোৰা বৰষুণ মন কৰিব। আকৰি মই কিবা চিৰদিনৰ কাৰণে গুচি যাম নেকি? মাত্ৰ এই 5টা বছৰৰ কাৰণে আহি যাম। দেউতা মোৰ ভনী, মই যাওঁ।
চানাবে আৰু এজন আহিল ডাক্তৰ হ'বলৈ। আরে ভাই আমিও তো ডাক্তার হবরা আইছিলো কিন্তু পিছতহে গম পালো ডাক্তৰ হ'লে বেজি দিব লাগিব। পঢ়ি কিনে কি আৰু কৰিবি? আমাৰ লগত এনজয় কৰবা। তহঁতে কি মোক কি তহঁতৰ নিচিনা বুলি ভাবিছ নেকি? মই ইয়াত গাঁৱৰ পৰা কিবা এটা কৰিম বুলি আহিছোঁ। চেহেৰা দেখি গম পাইছো নহয় গাঁৱলীয়া ভোট বুলি। হ'ব বাৰু গাঁৱলীয়া, কিন্তু তহঁতৰ নিচিনা মই মতাহি যোৱাৰী নহয়। হব হব কিমান দিনে তই ঘৰৰ সন্মান ৰাখিব পৰা চাম ন আমি এই জুমন জুমন এইফালে আহ। এই ইয়াক লৈ যা ভিতৰলৈ। চা ভাই পৰিস্থিতি সাপেক্ষে এৰা ধৰাৰ মাজতে চলিব লাগিব। তাতে এটা কথা আছে নহয়, আপোন ভালে জগত ভাল। সেই বুলি কি মই সিহঁতৰ লগত কি মদ পানী খাই যোৱা আহিম নেকি? যেতিয়াই ময়ো ইয়াত প্ৰথম আহিছিলো, ময়ো তোৰ দৰে দেউতাক কথা দি আহিছিলো ইয়াত ভাল মানুহ হ'ম বুলি, যাক লৈ মোৰ মা দেউতাক গৌৰৱ কৰিব পাৰে। তেন্তে তই ক এতিয়া মই কি কৰিম? একো কৰিব নালাগে, বাছ সিহঁতৰ লগত মিলিলে হ'ল। তই কেনেকৈ মিলিব লাগে মই শিকাই আছো। তই অলপ বহ, মই আহি আছো। অ ভাই সানি ল। নাই নাই মই একো নাই। একো নাই, অলপ খোৱা। নাই নাই একো নহয়, প্ৰথমতে খালি এনে হয়ে। এনেদৰে দিনবোৰ অতিবাহিত হৈ গ'ল। সি যেন কংক্ৰিটৰ মহানগৰীত গৈ পাহৰি গ'ল। তাক লৈ যে এহাল বৃদ্ধ মাক বাপেকে সপোন ৰচি আছিল। সি পাহৰি গৈছে তাৰ প্ৰেয়সীৰ কথা, যিজনী প্ৰেয়সী এতিয়াও তাৰ অপেক্ষাত সেই গছৰ তলতেই বহি আছে।
আধৰুৱা হৈ ৰ'ল। এহাল বৃদ্ধ মাক দেউতাকৰ নিজৰ সন্তানক এজন ৰাজকুমাৰ ৰূপত গঢ়াৰ সপোন। আধৰুৱা হৈ ৰ'ল এজনী প্ৰেয়সীৰ মনৰ ভিতৰত থকা ভৱিষ্যত গঢ়াৰ পৰিকল্পনা। আৰু এনেকৈয়ে আধৰুৱা হৈ ৰয় শত শত পৰিকল্পনা, যাৰ কোনো সমাধান নোহোৱাকৈয়ে ধ্বংস হয় হাজাৰ হাজাৰ জীৱন। কিন্তু অপঘাতী মৃত্যু হ'ব পাৰে জানো সমস্যা সমাধানৰ মূল উদ্দেশ্য?